হে গাইজ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগস আহি গ'লো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আজি হ'ল 8 জানুৱাৰী 2026 আজি আমি এইচএছৰ ফ্ৰেণ্ডছখিনিয়ে মিলি আজি এটা পিকনিক খাম বুলি ভাবিছোঁ কিন্তু এতিয়ালৈকে বজাৰ একোৱে হোৱা নাই সাহস লোৱা নাই মানে একোৱে বজাৰ হোৱা নাই আৰু কোন কোন খাব একোৱে নাজানো জাষ্ট প্লেচটো জানো আৰু আজি ডেটটো জানো প্লেচটো হ'ল নাকাটি পাহাৰৰ তলত খাম আৰু ডেটটো হ'ল 8 জানুৱাৰী মানে আজি আমি পিকনিক খাম বুলি মানে ভাবিছোঁ কিন্তু এতিয়ালৈকে একো হোৱাই নাই কোন কোন খাব একোৱে নাজানো বাকী কি হয় নাজানো আৰু আজিৰ এই পিকনিকটো এতিয়া সোনকালে যাওঁ আৰু মানে মেইন প্লেচত বাকী তাতে কি হৈ আছে গোটেইখিনি দেখাই থাকিম তো ভিডিঅ'টো প্ৰথমতে একেলগে চাই থাকক দেখা হ'ব তো বলক বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া বলক যাওঁ আৰু কোন কোন খাম কি কেনেকৈ খাম কিহৰ লগত খাম গোটেইখিনি দেখাই থাকিম বলক এতিয়া যাওঁ পিকনিক প্লেচত এইফালে পিকনিকৰ আয়োজন কৰা মানুহ কি কয় 12টা বাজিল এতিয়া হোৱা নাই চালা তো গাইছ আহি পালোঁ পিকনিক প্লেচত আৰু বৰ্তমান বাজিলে এই 12:44 আৰু এতিয়ালৈকে মানে হাঁহ এতিয়াও আহিয়ে পোৱা নাই মানে এতিয়াও কাৰ পৰা হাঁহ আনিম সেইটোও নাজানো এতিয়ালৈকে হাঁহ আহি পোৱা নাই আৰু মেইন লোকেশ্যনত আহি পালোঁ এইফালে আছে নাকাটি পাহাৰ আৰু ইয়াৰ তলতে ইয়াতে খাম আজি খানা আৰু এইফালে চব্জি কটাত ব্যস্ত এইফালে আছে গৰিমা এইফালে মালতী এইফালে অনুপমা ইক দেখাব নাপায় বোলে ইয়াক দেখাব নালাগে বোলে ক্লাছ কৰিছে আৰু ইহঁতে কাটি আছে চব্জি আৰু এইফালে হৈছে আণ্ডা বইল ইফালে আৰু এইফালে আছে ৰাজু আৰু বাকীবোৰ এতিয়া মানে বক্স আনিব গৈছে আৰু পানী আনিব গৈছে মানে বহুত এতিয়া মানে আছে আনিবলৈ তো আজি পিকনিক কি হয় নাজানো আৰু দিয়ক এতিয়া ইয়াতে স্কিন বনাব লাগে আৰু এতিয়া বাঁহ কাটি আনিব লাগে মানে বহুত কাম আছে এতিয়াও তো এইখিনি কৰোঁ আৰু লাহে লাহে এতিয়া আৰু আমাৰ পিকনিক প্লেচটো আজি ইয়াতে মজা আৰু গাইছ এতিয়া আহিছোঁ আমি হাঁহ ধৰিবলৈ মানে এতিয়ালৈকে হাঁহ ধৰাই হোৱা নাই কাটিব আছে খাব আছে বনাব আছে হৈছে আৰু এতিয়া এটাৰো পাৰ হৈ গ'ল নাজানো আজি কি হয় আমাৰ এই পিকনিকটো এইফালে আছে হাঁহ এতিয়া ধৰিব লাগে কোনটো দুইটা ডাঙৰ কেইটা থৰ ঐ নামি আনি দি কোন গো থর একটা হে হব না নহব খিনি আজি হব না পিকনিক না হব কি হব আজি এটা কি আইছে তো হেৰি যাই দিয়া সেই প্ৰথমেৰ গো হেই কথা বেরো না ডাইরেক্ট করা তো গাইস হাস্ত তুলি ললো আৰু এতিয়া বক্স টক লৈ গৈ আছো এতিয়া পিকনিক প্লেচত বাকি এইফালে দুইজন আৰু এইফালে ৰাজীৱ আৰু মই বহি আছো আৰু এইফালে বক্স বজাই গৈ আছো এতিয়া পিকনিক প্লেচত চলো আৰু এইফালে পিছত আহি আছে আৰু সিহঁতে মানে হাঁহ লৈ আছে হাঁহ চলো এতিয়া ৰাজীৱৰ বল পাপৰে চাচা হ'ল না নহয় এলা হোৱা নাই আৰু এইফালে দুটা দহ হ'ল এতিয়া গোটেই বস্তুখিনি অনা কমপ্লিট হ'ল আৰু এইফালে এতিয়া মানে বনাই আছে ইহঁতে আৰু এইফালে দুটা হাঁহ এটা মুৰ্গী আমাৰ মানুহ কৈ গ'ল গণিব লাগিব এতিয়া গমেই নাপাওঁ কোন মানুহ আজি খাব পিকনিকত লাষ্ট দুটা হাঁহ আনিলোঁ আৰু এটা মুৰ্গী কিন্তু কোন আহিব পিকনিকত সেইটোও নাজানো 12জন হ'ব এতিয়া 12-13জন মান হ'ব আৰু আইডিয়া এটা আৰু এইফালে ৰাজুৱে কাটি আছে মাংস আৰু ইয়াক বাদ দি আৰু আমি এতিয়া খানা খাম ব্ৰেকফাষ্ট কৰিম এতিয়া এইফালে স্লাইচ চচ আৰু কণী ঐ ল'লে হ'ল নেকি ল'লে হ'ল দিয়ক আৰু যে কণীতে কৈ থাকে দুইটা আৰু একটা আৰু দিয়ক খাই লওঁ আগতে এই যে লোকেল মুৰ্গী কিবা কবি কি কবি এইফালে ভাত বহাই দিলে আৰু সেইফালে লোকেল মুৰ্গী হৈ আছে আৰু হাঁহৰ কাৰণে এইফালে ৰেডি হৈ আছে হৰি বলো হাঁহৰ কাৰণে পিঁয়াজ দিয়া হ'ল আৰু এইফালে হাঁহৰ মাংস বনাই দিলে বৰ্তমান গৰমে বনাই আছে খোৱা ভাল হ'ব না
যদি বেয়া হয় তোৰ ৰিক্সা দি দিলোঁ নে কি সেইফালে অলপ আগত এইফালে গৰীবে মাংস বনাই আছিল ই মানে ভয়তে এইবাৰ এই চালাড কাটি আছে মাংস বেয়া হ'ব বুলি হয় নে নহয় হয় তাৰ কাৰণে এতিয়া মানে ই চালাড কাটি আছে আৰু মাংসটো এইফালে হেমেনক বনাব দিছে মানে বেয়া হ'ব বুলি ভয়তে চালাড কাটি আছে এইফালে চাওক এইবোৰ এনেই আছে বহি আৰু বিন্দাছ এখানে গেলে মাংস হৈ আছে কেঁচাৰিও পিনে এটা মানুহখিনি এটা আগ্ৰহ আছো এইফালে অলপমান নিমখ লৈছোঁ আৰু অলপমান এতিয়া মাংসৰ জল गोलमाल है भाई सब गोलमाल है সকলো কৰিব লাগিব ন বকে বকে আমার লইলে অসুবিধা বাবা বস্তু হই যাও ওরে ভাই দে এটা বড় এসো খাবাতে অসুবিধা হবে কবড়া আর ক্যাপাসিটি বড়া টেস্ট করবে রাজীব টেস্ট না কোন করব হ্যাঁ এ না কিছু নহয় আর নুন চক্কা হইছে বা কিবা হইছে গো খালি খ खत्म बाय बाय टाटा শেষ কর এ একটু কই দে না এ পুরো গোটা খা একবারে এই কি হবে বেশি করছা ফুলবা ফুসরাই দিবি ইনকা কথাখানে খুট করে দাও আমি এটা না জানিস কে চকা হইছে ওই কাই বানাইছে মাংস কাই বানাইছে এই গুখুনে খাইছা তো নহব পাৰে কি করে মিছা এই বাকি বিশ্বাস করা না যায় खत्म बाय बाय टाटा गुड बाय गया তাই মিছা কথা কলে তো ইফে খাইছিস কর নাই ইবার সাং কি যে কি হইছে কি ওই কাই মাংস নুন চকা কাই নুন চকা করছে রে মাংস কি খাবি কে যাই চালা এইফালে বাজি গ'ল 5:11 আৰু এতিয়াহে ভাত গোটেইখিনি হৈ গ'ল এতিয়াহে খাম আৰু এইফালে বহি গৈছে এতিয়াহে ভাত গোটেইখিনি হৈ গ'ল এতিয়াহে খাম এতিয়া বাজিলে 5:11 আৰু এইফালে ভাত হাঁহৰ মাংস চালাড লাবৰা খাও এই খা হ'ব বড় বোলে দিয়ক এতিয়া খাই লওঁ আৰু এতিয়া 5:30 বাজিল এতিয়াহে ভাত আৰু এইফালে লাইট জ্বলাই আছে এতিয়া খাবা বইছো না বর্তমান কি বলা হয় আৰু আমাৰ এনেকে 2026 চনৰ পিকনিক হা লাস্ট পিকনিক 2026 চনৰ কি লাস্ট পিকনিক ফার্স্ট পিকনিক হ'ব আৰু কি বাৰ আছিল পালুকে কি বেছি খালম আমি গো 2 বছৰ পাছত খোল লাগে 2 বছৰ পাছত 2 বছৰ 2023 নহয় 24 খাইছিলো 26 2024 খোৱা আৰু আজি হৈ গ'ল 2026 লাইন দিনছে তো এনেকৈ আমাৰ পিকনিক শেষ হ'ল এতিয়া গৈ আছোঁ এইবোৰ মানে ঘৰলৈ লৈ যায় এইবোৰ আকৌ মাজিব লাগিব তো এইটো ভিতৰত এইখিনি সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিয়ক আজিলৈ বাই বাই আৰু তো নেক্সট এটা ধামাকা ভিতৰতে লগ পাই আছোঁ আজিলৈ বাই আৰু হাত চাত দাঙিব পৰা নাই আৰু এনেকৈ কৈ আছোঁ এতিয়া এই বস্তুবোৰ লৈ সেইফালে আহি আছে পিছফালে তো এনেকৈ আজিৰ এই তো এনেকৈ 2026 চনৰ পিকনিক শেষ আৰু এই পিকনিকটো আমি 2 বছৰ পিছত খালোঁ আকৌ নেক্সট কেতিয়া খাওঁ আৰু নাজানো আৰু সেয়াই আৰু দিয়ক আজিলৈ আৰু বাই বাই গুড নাইট